অসমৰ সুৱদিমা। থেংক ইউ। ৱেলকাম। সকলোলৈ বিহুৰ শুভেচ্ছাৰে আমি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যোৱা ভিডিঅ'টোত আমি কৈছিলোঁ যে প্ৰতি দেওবাৰে আমি এগৰাকীকৈ শিক্ষাৰ্থীক, চৰকাৰী স্কুলৰ শিক্ষাৰ্থীৰ লগত আমি এটা গেম খেলিম আৰু তাত কিছুমান সৰু সৰু পুৰস্কাৰ থাকিব আৰু তেওঁলোকে যদি সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰে তেতিয়াহ'লে আমি সেই পুৰস্কাৰসমূহ তেওঁলোকক দিম। তো আজি চাওঁ ব'লকচোন আজি কোনজন শিক্ষাৰ্থীক লগ পাওঁ আমি আৰু উত্তৰবোৰ দিব পাৰে নে নোৱাৰে। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী উজ্জ্বল বৰুৱা। আচ্ছা, কোন ক্লাছত পঢ়া তুমি? চতুৰ্থ শ্ৰেণী। চতুৰ্থ শ্ৰেণীত পঢ়া। আচ্ছা উজ্জ্বল, আজি আমি এটা গেম খেলিম, খেলিবা নেকি? গেমটো চিম্পলি মই বুজাই দিছোঁ। মোৰ হাতত ইয়াতে 5-6টামান টুকুৰা আছে। সেই টুকুৰাত মানে এটা এটা টুকুৰাত লিখা আছে কিবা প্ৰশ্ন। তুমি যদি সেই গোটেই 5টা প্ৰশ্নৰ উত্তৰ দিব পাৰা তেতিয়াহ'লে মই তোমাৰ কাৰণে পুৰস্কাৰ আনিছোঁ। সেই গোটেইখিনি মই তোমাক দি দিম। ঠিক আছে, আৰম্ভ কৰোঁ ন? ইয়াৰে এটা টুকুৰা লোৱা। এটা টুকুৰা লৈ খুলি চোৱা কি আছে। কি আছে মাতি দিয়াচোন। অসমৰ ৰাজ্যিক চৰাই। অসমৰ ৰাজ্যিক চৰাই। অসমৰ ৰাজ্যিক চৰাই কি? দেওহা। অসমৰ ৰাজ্যিক চৰাই দেওহা। চিয়'ৰ? বঢ়িয়া দেই, শুদ্ধ উত্তৰ, এইটো দি দিয়া। তাৰপিছত আৰু এটা টুকুৰা লোৱা। কি আছে এইটো? ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এইটো অকণমান টান পাইছা ন? মই কৈ দিছোঁ বাৰু, এইটো তোমাক মই আৰু চান্স দিম। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইয়াৰে এটা লোৱা। কি আছে? দুটা কৈছে তাৰমানে। বিহু কেইটা আৰু কি কি? বিহু কেইটা? বিহু তিনিটা। কাতি বিহু, মাঘ বিহু, বহাগ বিহু। কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। ভেৰি গুড, ইমান ধুনীয়াকৈ উত্তৰ দিব পাৰিছা। আৰু এটা চোৱাচোন, ইয়াতে নিয়া। অসমৰ 5খন জিলাৰ নাম। অসমৰ 5খন জিলাৰ নাম। 5খন জিলাৰ নাম কোৱা। লখিমপুৰ, নগাঁও, মৰিগাঁও, ধেমাজি, মাজুলী। বঢ়িয়া বঢ়িয়া, গোটেইকেইটা শুদ্ধ উত্তৰ। আৰু এটা লোৱা ইয়াৰে। কি আছে? অসমৰ জাতীয় সংগীতটো গোৱা। অসমৰ জাতীয় সংগীতটো গোৱা এতিয়া। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুৰিৰ দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ, অ মোৰ সুৰীয়া মাত, অসমৰ সুৱদিমাত, পৃথিৱী কতো বিচাৰি জনমটো নোপোৱা কৰিলে উপাত, অ মোৰ উপজা ঠাই, অ মোৰ অসমীয়াই, চাই লওঁ তোমাৰ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই। বহুত ধুনীয়া হৈছে দে উজ্জ্বল, বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া। আৰু এই দুটা আছে, চোৱাচোন ক'ব পাৰানে? এইবাৰ কি আছে ইয়াতে? 8 পূৰণ 7। 8 পূৰণ 7 কিমান হ'বনো? 8 7 গুণ 56। 8 7 গুণ 56। বঢ়িয়া, তোমাৰ 10লৈকে পূৰণৰ নেওতা মুখস্থ আছে? নৱৰখন মাতিব পাৰিবা? মাতাচোন শুনো। 9 গুণ 9, 9 দুগুণ 18, 9 তিনি গুণ 8, 9 তিনি গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63, 9 8 গুণ 72, 9 9 গুণ 81, 9 10 গুণ 90। বঢ়িয়া বঢ়িয়া, ভেৰি গুড উজ্জ্বল, বহুত ধুনীয়া। তুমি 5টা শুদ্ধ প্ৰশ্নৰ উত্তৰ দিছা, এইখিনি তোমাৰ কাৰণে মই আনিছোঁ। ভালদৰে পঢ়িবা, ঠিক আছে? আৰু পিছত মই কিন্তু কুৱেশ্যন সুধিম, আকৌ লগ পাম। থেংক ইউ। ৱেলকাম। ভালদৰে পঢ়িবা দে। ঠিক আছে, বাই। আচলতে ভাল লাগে এনেকুৱা মানে ল'ৰা ছোৱালী লগ পালে। ক্লাছ 4ত সি উজ্জ্বল লিখে, আৰু চৰকাৰী স্কুলত এনেকুৱা ল'ৰা ছোৱালী পালে আমি বিৰাটেই সুখী হওঁ। প্ৰচেষ্টা এটা
এনেকুৱা ল'ৰা ছোৱালীবিলাকক আচলতে উৎসাহ দিব লাগে আমি যোনে যিখিনি পাৰে যোনে যেনেকৈ পাৰে আমি উৎসাহ দিব লাগে